বিজেপিয়ে যোৱাবাৰো খেলিছিল, তেওঁলোকে 6,500 ভোট পাইছিল। এইবাৰ অলপ বাঢ়িব পাৰে, কিন্তু তেওঁলোকে জয়যুক্ত হ'ব নোৱাৰে। ইয়াৰ যিটো ভোটিং পেটাৰ্ণ এইটো চাই পেলাই এই সমষ্টিটো বিজেপিৰ কাৰণে মানে তেনেকুৱা জিতিব পৰা সমষ্টি নহয়। গতিকে আগতো যিহেতু খেলিছিল এইবাৰো খেলিব, সেইকাৰণে আমি বিশেষ বিজেপিক লৈ চিন্তা কৰা নাই। BPFৰ লগতে আমাৰ কণ্টেষ্ট হ'ব। BPF বৰ্তমান বহুত দুৰ্বল। BPF ত্যাগ কৰি যিহেতু প্ৰত্যেক দিনে আমাৰ দলত তেওঁলোকৰ লিডাৰ, তেওঁলোকৰ কৰ্মীবিলাক ইয়াত যোগদান হৈ আছে। আৰু মই ইতিমধ্যে বিভিন্ন ছাত্ৰ সংগঠনৰ সমৰ্থন পাইছোঁ, বিভিন্ন সামাজিক সংগঠনবিলাকৰ সমৰ্থন পাইছোঁ, বিভিন্ন সক্ৰিয় সমাজকৰ্মীসকলৰ মই সমৰ্থন পাইছোঁ। গতিকে এইবাৰৰ নিৰ্বাচনটো চালাকাটিত বেলেগ এটা নিৰ্বাচন হ'ব। এই নিৰ্বাচনত 100% যে আমি জিতিম, আজি মই আপোনালোকৰ নিশ্চিত কৰিব বিচাৰিছোঁ, ইয়াত UPPL জিতি যাব। আমি ইতিমধ্যে কৈছোঁ এই নিৰ্বাচনত বহুতো ৰাষ্ট্ৰীয় দল, বহুতো আঞ্চলিক দলে খেলিবলৈ বিচাৰি আছে। মষ্ট ৱেলকাম। যিহেতু বিটিআৰ এতিয়া শান্ত এটা অঞ্চল, গণতন্ত্ৰ ইয়াত প্ৰতিষ্ঠা কৰিছোঁ, সেইকাৰণে সকলো দল ইয়াত অহাটো স্বাভাৱিক। আমি কৈছোঁ বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰো যিটো পাৰ্টি মেনিফেষ্টো, নিৰ্বাচনী ইস্তাহাৰ সেইটো কৰক, তেতিয়াহ'লে ৰাইজে আঁকোৱালি ল'ব। বিজেপিয়ে যোৱাবাৰো খেলিছিল, তেওঁলোকে 6,500 ভোট পাইছিল। এইবাৰ অলপ বাঢ়িব পাৰে, কিন্তু তেওঁলোকে জয়যুক্ত হ'ব নোৱাৰে। ইয়াৰ যিটো ভোটিং পেটাৰ্ণ এইটো চাই পেলাই এই সমষ্টিটো বিজেপিৰ কাৰণে মানে তেনেকুৱা জিতিব পৰা সমষ্টি নহয়। গতিকে আগতো যিহেতু খেলিছিল এইবাৰো খেলিব, সেইকাৰণে আমি বিশেষ বিজেপিক লৈ চিন্তা কৰা নাই। BPFৰ লগতে আমাৰ কণ্টেষ্ট হ'ব। BPF বৰ্তমান বহুত দুৰ্বল। BPF ত্যাগ কৰি যিহেতু প্ৰত্যেক দিনে আমাৰ দলত তেওঁলোকৰ লিডাৰ, তেওঁলোকৰ কৰ্মীবিলাক ইয়াত যোগদান হৈ আছে। আৰু মই ইতিমধ্যে বিভিন্ন ছাত্ৰ সংগঠনৰ সমৰ্থন পাইছোঁ, বিভিন্ন সামাজিক সংগঠনবিলাকৰ সমৰ্থন পাইছোঁ, বিভিন্ন সক্ৰিয় সমাজকৰ্মীসকলৰ মই সমৰ্থন পাইছোঁ। গতিকে এইবাৰৰ নিৰ্বাচনটো চালাকাটিত বেলেগ এটা নিৰ্বাচন হ'ব। এই নিৰ্বাচনত 100% যে আমি জিতিম, আজি মই আপোনালোকৰ নিশ্চিত কৰিব বিচাৰিছোঁ, ইয়াত UPPL জিতি যাব।